বকুল ফুলৰ দৰে মূলতঃ কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি কৈশোৰৰ ভাৱ জগতক উন্মোচন কৰা সৰল প্ৰকাশভংগীৰ কিন্তু গভীৰ জীৱনবোধৰ উপন্যাস। সকলো বয়সৰ পাঠকৰ বাবে ভিন্ন ধৰণৰ অৰ্থ আৰু তাৎপৰ্য বহন কৰা উপন্যাসখন বিশেষভাৱে কিশোৰ মনস্তত্ত্বক উপজীব্য কৰি নিৰ্মাণ হৈছে। শিশু আৰু কিশোৰৰ পৃথিৱীখনৰ সৰলতা, অকৃত্ৰিমতা আৰু নিৰ্ভেজাল উপলব্ধিবোৰ প্ৰাপ্তবয়স্কৰ হিচাপে স্বাৰ্থজড়িত জগতখনৰ লগত নিমিলে। সেই পৃথিৱীখনক আমি সদায় সঠিকভাৱে বুজিব পাৰোঁনে? তেওঁলোকৰ আৱেগ আৰু যন্ত্ৰণাক, বেলেগ বেলেগ ধৰণৰ সংঘাত আৰু সুকীয়া তৰববোৰক আমি কিমান আন্তৰিকতা আৰু সৰলতাৰে তেওঁলোকৰ জগতত টোকৰ দিওঁ? তেওঁলোকৰ চেতনাক স্পৰ্শ কৰিব পৰাকৈ আমি সদায় সংবেদনশীল হৈ থাকোঁনে? এই উপন্যাসখন পঢ়ি থকাৰ সময়ত আমি সকলোৱে আচলতে এই প্ৰশ্ন কৰি থাকোঁ নিজক আৰু চৌপাশক। বকুল ফুলৰ দৰে অসীম নিৰ্মলৰ বন্ধুত্বৰ কাহিনী, জীৱনৰ প্ৰতিকূলতাৰ বিৰুদ্ধে অদম্য সাহস আৰু নিষ্ঠাৰে যুঁজাৰ কাহিনী। এই উপন্যাস অনুভৱ মাষ্টৰৰ কাহিনী, যি আমাৰ বহু পৰম্পৰাগত আৰু প্ৰচলিত ধাৰণাক প্ৰশ্ন কৰিছে। শ্ৰেণীকোঠাৰ ভিতৰে বাহিৰে কেনেকৈ এজন মানুহ হৈ উঠে জীৱনৰ শিক্ষক, সেই নিদৰ্শন তুলি ধৰিছে। সেইবাবে অনুভৱ মাষ্টৰ উপন্যাসখনৰ বিবেক লেখকৰ জীৱন দৰ্শনো প্ৰতিবাহিত হৈ উঠিছে এই চৰিত্ৰটোৰ মাজেৰে। একেদৰে এজন অনুভৱ মাষ্টৰৰ দুৰ্দশাত বিপৰ্যস্ত এটা অসীমক সঠিক মাৰ্গদৰ্শন কৰিব পাৰিছে বা কৰাবলৈ নিজৰ সীমাবদ্ধতাৰ মাজেৰে অপুৰুষাৰ্থ কৰিছে। কিন্তু এনে কিমান অসীম, কিমান প্ৰতিভা, কিমান উজ্জ্বল মুখ পোহৰৰ সম্ভাৱনা আমাৰ মাজতে নোহোৱা হৈ গৈছে। সেই অসীমবোৰৰ উদ্ধাৰৰ মুক্তিৰ বাট কি? সমাজ ব্যৱস্থাক জগৰীয়া কৰি উত্তৰ বিচাৰি আমি থাকিমনে? আমি উত্তৰ বিচৰাৰ পৰ্বতসমূহ সক্ৰিয় অংশীদাৰো। সেই বিতৰ্ক যুক্তিৰে আলোচনা কৰা হৈছে উপন্যাসখনত। এই উপন্যাসখন শিশু, কিশোৰ, অভিভাৱক আৰু প্ৰতিজন শিক্ষকৰ বাবে অৱশ্যে পঠনীয়, কিয়নো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত হাজাৰ ত্ৰুটি, শিক্ষক ছাত্ৰৰ সম্পৰ্ক আৰু তাতোকৈ বেছি সৰলতা, আন্তৰিকতা আৰু শুভবোধৰ মাজেৰে সকলো প্ৰতিকূলতাক ওফৰাই কেনেকৈ মানুহ কৰি ল'ব পাৰোঁ বা কেনেকৈ জীৱনক মানুহে যন্ত্ৰণাৰ মাজতো মহৎ কৰি ৰাখে, তাৰ এই সৰল আৰু মৰ্মস্পৰ্শী বৃত্তান্ত গল্পকাৰ হিচাপে অসমীয়া সাহিত্যত বহু সমাদৃত মৃণাল কলিতাৰ এই উপন্যাসখন আপুনিও পঢ়ক। শিশুৰ পৰা কিশোৰ হ'বলৈ গৈ থকা আপোনাৰ সন্তান বা ছাত্ৰটিৰ হাততো এই কিতাপখন নিশ্চিতভাৱে তুলি দিব পাৰে। ই তেওঁলোকক জীৱন, সংগ্ৰাম, বন্ধুত্ব আৰু মানৱীয়তাৰ এক অবিস্মৰণীয় পাঠ দি থৈ যাব।